হেল্ল' বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আহক আজি ঘৰতে বহি আমি এল'ভেৰা জেল বনাওঁ খুব সহজতে। তাৰ কাৰণে মই ৩-৪ ডালমান এল'ভেৰা কাটি লৈছোঁ টুকুৰা টুকুৰকৈ। প্ৰথমে নিজৰ ইচ্ছা অনুযায়ী এল'ভেৰাকেইডাল টুকুৰা টুকুৰ কৰি লৈছোঁ। এতিয়া এই ভিডিঅ'ত দেখুৱাৰ ধৰণে এল'ভেৰা কেইটুকুৰাৰ ছাইডকেইটা কাটি এই মাজৰ এই পাৰ্টটো মই কাটি পেলাই দিছোঁ আৰু এখন চামুচ লৈ পেলাই মাজৰ যিখিনি জেল সেই জেলখিনি অলপ অলপকৈ এৰুৱাই দি দিছোঁ। এয়া ইতিমধ্যে মোৰ সকলো জেল টুকুৰা টুকুৰকৈ এৰুৱাই হৈ গৈছে। এয়া এইখিনি মোৰ এবাৰ মিক্সাৰ দিয়াৰ পাছত এনেকুৱা অৱস্থা পাইছে। এবাৰত যিহেতু গোটেইখিনি মিক্স হৈ নাযায়, সেইকাৰণে আপোনালোকে 2-3বাৰমান দিলেহে সম্পূৰ্ণভাৱে জেলখিনি মিক্স হৈ যাব। এয়া চাওক, মোৰ এবাৰ দিওঁতে মাজতে গোটা গোটা থাকি গৈছে। গতিকে আপোনালোকেও 2-3বাৰ দি দিব, তেতিয়াহে সম্পূৰ্ণভাৱে মিক্স হৈ যাব। এয়া চাওক, জেলখিনি মই মিক্সাৰত দিয়াৰ পাছত কেনেধৰণৰ হৈ গৈছে। সম্পূৰ্ণ একেবাৰতে এনেকুৱা পনীয়া নহ'বও পাৰে, হয়তো 2-3বাৰ দিব লগা হ'বও পাৰে, কিন্তু সম্পূৰ্ণ মিক্স হৈ যাব লাগিব। এয়া চাওক, মোৰ ইতিমধ্যে সম্পূৰ্ণ মিক্স হৈ গৈছে, পূৰা পানীৰ দৰে হৈ গৈছে। যদি গোটা থাকি যায় আৰু 2-3বাৰমান মেচিনটো চলাই দিব। এনেকৈ মই 2-3বাৰমান চলোৱাৰ পাছতহে এনেকুৱা অৱস্থালৈ আহিছে। তাৰ পাছত মই এনেকুৱা এটা বটলত গোটেই জেলখিনি ভৰাই দিছোঁ। এই বটলটো একচুৱেলি স্প্ৰে কৰিব পাৰে। আপুনি যিকোনো সময়ত গা ধুই আহি বা যিকোনো মুখ চুখ ধোৱাৰ পাছত আপুনি এইখিনি স্প্ৰে কৰি মইশ্চাৰাইজাৰ ক্ৰীম ইজিলি লগাব পাৰে। গতিকে দেখিলে ইমান সহজতে আমি এল'ভেৰা জেল বনাই দিছোঁ, ঘৰতে তৈয়াৰ কৰিব পাৰিছোঁ। গতিকে আপোনালোকেও এনেদৰে বনাওক।